আৰক্ষীৰ বৃহৎ অভিযান চলি আছে সমগ্ৰ অসমত অভিযান চলি আছে বিশেষকৈ যোৱা প্ৰায় 2.5 বছৰে হৈ গ'ল 2.5 বছৰ ড্ৰাগছৰ অভিযান খুব তীব্ৰভাৱে চলি আছে আৰু চলি থাকিব কিন্তু কথা হ'ল কি যে ড্ৰাগছৰ ব্যৱসায়টো এনেকুৱা আৰু ড্ৰাগছ আসক্ত লোকৰ সংখ্যাও আছে সেইখিনিও কৰিব লাগিব যি নহওক বিভিন্ন কাৰণত ড্ৰাগছ আনিবলৈ চেষ্টা এটা কৰি থাকে আৰু এতিয়া যিটো আমাৰ ইলেকশ্যনৰ সময়ত বহুত মুভমেণ্ট আছিলে তেতিয়া ফ'ৰ্চ বহুত আছিলে সেইখিনি হৈ আছিলে তাৰপিছত এতিয়া এটা হয়তো ফিলিং হৈছিলে যে এটা হয়তো ফিল কৰিছিল যে এতিয়া হয়তো পুলিচৰ সংখ্যা কমি গৈছে ভালকৈ অপাৰেশ্যন নহ'ব নেকি আচলতে তেনেকুৱা ধৰণৰ কোনো কথা নাই ড্ৰাগছ বিৰোধী অভিযান চলি থাকিব আৰু এটা খবৰ পোৱা গৈছিলে যে এটা পুলিচ কনচাইনমেণ্ট আহিব আৰু কেইবাদিনো ওপৰত কাম চলি আছিলে এই কনচাইনমেণ্টটো আজি ইয়াত 2,20,000 ইয়াবা টেবলেটছ চিজ কৰা হৈছে 3টা মানুহ এৰেষ্ট কৰা হৈছে এইখিনি মিজোৰামৰ পৰা আহিছে এখন নতুন পিকআপ ভেনখনৰ বেকলাইটৰ লগত যিটো এটা চেম্বাৰ থাকে সেই চেম্বাৰটোক অলপ এইবিলাক মডিফাই কৰি তাত টেবলেটখিনি ভৰাই লৈ আহিছিলে বেকলাইটখিনি ওলোৱা হৈছে সেই চিক্ৰেট চেম্বাৰৰ পৰা এই 2,20,000 ইয়াবা টেবলেটছ চিজ হৈছে আৰু 3টা মানুহ এৰেষ্ট হৈছে আৰু বলেৰ' পিকআপ ভেনখনৰ কোনো নাম্বাৰ নাই এখন ব্ৰেণ্ড নিউ গাড়ী যিখিনি বস্তু চিজ হৈছে তাৰ বজাৰ মূল্য কিমান হ'ব চাওক এই টেবলেটৰ মূল্য বিভিন্ন ঠাইত বেলেগ বেলেগ হয় কোনোবা ঠাইত কম হয় কোনোবা ঠাইত বেছি হয় কিন্তু এইখিনি গৈ আছিল আমাৰ মেইনলেণ্ড ইণ্ডিয়ালৈ তাত আপোনাৰ আৰু তাৰ পৰাও বিভিন্ন ঠাইলৈ গ'লহেঁতেন আল্টিমেট ডেষ্টিনেশ্যন য'ত তাত মানুহৰ পাৰ্চেজিং পাৱাৰ খুব বেছি সেইখিনি ঠাইত 2,500ৰ পৰা 3,500লৈকে এইখিনি দাম যায় এটা গতিকে আমি যদি এভাৰেজ 3,000ৰো যদি ধৰে তেতিয়া এইখিনি মূল্য হ'ব 66 টকা হ'ব এইখিনি যদি এভাৰেজ লয় কাৰণ আমাৰ কেতিয়াবা 8,000 কেতিয়াবা 3,500 কেতিয়াবা যদি সুবিধা পাইছে কিন্তু আল্টিমেট ডেষ্টিনেশ্যন য'ত হয় তাত হয়তো কেতিয়াবা চান্স পালে 4,000ৰো লয় গতিকে আমি যদি এটা এভাৰেজ ফিগাৰ লওঁ আল্টিমেট ডেষ্টিনেশ্যনৰ তাত 3,000কৈ যদি আমি ধৰোঁ তেতিয়াহ'লে 66 ক্ৰ'ৰ হ'ব ইয়াৰ বজাৰ মূল্য আটক হোৱা 3জনৰ নাম এই 3টা মানুহে ত্ৰিপুৰাৰ এটাৰ নাম খাইৰুল হুছেইন এটা মমিন মিয়া আৰু এটা নবীৰ হুছেইন গতিকে এই 3টা মানুহক এৰেষ্ট কৰা হৈছে গাড়ীখন চিজ কৰা হৈছে 3টা মোবাইল পোৱা গৈছে আৰু বাকী কামখিনি চলিছে